তো ফ্ৰেণ্ডসকল আজি লং জাম্পৰ কেইটামান টিপছ আমি আপোনালোকক এইটো ভিডিঅ'ৰ মাধ্যমে আমি আপোনালোকক দেখুৱাম গতিকে বহুত গুৰুত্বপূৰ্ণ টিপছ হয় আজিৰ এইটো ভিডিঅ'ত আপোনালোকে ফ'ল' কৰিব যিসকলে লং জাম্প মানে এক্সেলেণ্ট মাৰিব পৰা নাই তেওঁলোকৰ বাবে আজিৰ এইটো ভিডিঅ' বহুত ইম্পৰ্টেণ্ট হ'ব বুলি মই আশা কৰোঁ চ' গতিকে আপোনালোকৰ আজি লং জাম্প সেই লং জাম্প আপোনালোকৰ মানে 16 ফুট 5 ইঞ্চি মাৰিবই লাগিব নহ'লে আপোনালোকে এক্সেলেণ্ট নাপাব চ' গতিকে এইটো ভিডিঅ'ত মানে যিবিলাক টিপছ আমি আজি দেখুৱাম সেই টিপছবিলাক ফ'ল' কৰিলে আপোনালোকে 18 পৰা 20 ফুট আৰু মানে একেবাৰে মাৰিব পাৰিব 20 ফুট মান চ' ইয়াত আমাৰ তিনিটা ল'ৰা আছে ইয়াত 20 ফুট মান মাৰি আছে তেওঁলোকৰ টিপছ মানে ফ'ল' কৰিব চ' আমি এইটো ভিডিঅ'ত তেওঁৰ যিখিনি মানে লং জাম্প মাৰি আছে সেই টিপছবিলাক আমি এইটো ভিডিঅ'ত আমি আপোনালোকক দেখুৱাম চ' কেনেকৈ মাৰি আছে চাওক আপোনালোকক ইম্পৰ্টেণ্ট টিপছ অতি কম সময়ত আপোনালোকে সেই লং জাম্পৰ টিপছবিলাক ফ'ল' কৰিলে মানে আপোনালোকৰ 17 টু 18 মাৰিবই পাৰিব আৰু যিসকলে মানে একেবাৰে শকত তেওঁলোকৰ মানে 20 ফুট মান মাৰিব পাৰিব চ' চাওক কেনেকৈ মাৰি আছে লং জাম্পবিলাক তেওঁ প্ৰথমে ৰানিং মানে ষ্টাৰ্ট কৰিলে চাওক প্ৰায় 30 মান দূৰৰ পৰা মাৰিব 30 মিটাৰ বা 40 মিটাৰ দূৰৰ পৰা মাৰিব লং জাম্পখিনি লং জাম্প মৰাৰ পিছত আপোনালোকৰ এই যিখিনি আঁচটো আছে সেই আঁচটো মানে দূৰৰ পৰা ফ'ল' নকৰিব বুজিছা দূৰৰ পৰা ফ'ল' কৰিলে কি হ'ব যেনে তোমাৰ মানে মিক্স হ'ব মানে কেঞ্চেল হ'ব পাৰে গতিকে আপোনালোকে যেতিয়া আপোনালোকৰ সন্মুখত আহিব তেতিয়া ফ'ল' কৰি আপোনালোকৰ যি ঠাইত আপোনালোকে পৰিব সেই ঠাইত আপোনালোকে ফ'ল' কৰিব চাওক ল'ৰাটোক কোন ঠাইত ফ'ল' কৰি আছে দাগত ফ'ল' কৰি আছে নে আপোনালোকৰ যিখিনি লং জাম্পত মানে জাম্প কৰি পৰিব লং জাম্প য'ত জাম্প কৰি পৰিব মানে তাতে ফ'ল' কৰি আছে ঠিক আছে ফ্ৰেণ্ডসকল ইয়াত আপোনালোকে চাওক কেনেকৈ মাৰি আছে চাওক এই আঁচটোত তেওঁ উঠিছে নহয় উঠাৰ পিছত এঠেং ওপৰত দিছে আৰু তাৰপিছত চাওক কেনেকৈ তেওঁ আহিছে চাওক কেনেকৈ একেবাৰে হাত দুখন ওপৰত লৈছে আৰু ভৰি দুখন একেবাৰে গুচাই লৈছে ওপৰত গুচাই লৈ চাওক কেনেদৰে পৰি আছে তেওঁ চাওক চাওক আমি একেবাৰে ধীৰে ধীৰে লৈ আনিছোঁ মানে লাহে লাহে লৈ আনিছোঁ চাওক তেওঁ কেনেকৈ লং জাম্প মাৰিলে বহুত ইম্পৰ্টেণ্ট টিপছ হয় এইটো বহুত চাওক তেওঁক আকৌ ঘূৰাই লৈ গৈছোঁ ইয়াত চাওক একেবাৰে কেঞ্চেলো নহয় একেবাৰে তেওঁ দাগৰ মানে তেওঁ একেবাৰে কেঞ্চেল নহ'ব এইটো চাওক পূৰা 20 ফুট আহিছে নেক্সট আমি আপোনালোকক দেখুৱাম আৰু এটা চাওক দেখুৱাই আছোঁ চাওক এই ল'ৰাটো আহিছে এই ল'ৰাটো মাৰিব চাওক কিমান মাৰে চাওক দাগখিনি মানে আঁচত যেতিয়া ওচৰত আহিব সেইখিনি ওপৰত উঠিব যিমান পাৰিব ওপৰত উঠাৰ পিছত মানে ভৰি দুখন গুচাই লৈ হাত দুখন ওপৰত উঠিব তাৰপিছত আপোনালোকে লং জাম্পখিনি মাৰিব চাওক কেনেকৈ মাৰিলে চ' এনেকৈ আপোনালোকে লং জাম্প মাৰিব ঠিক আছে ফ্ৰেণ্ডসকল আমি ইম্পৰ্টেণ্ট টিপছবিলাক আমি এইটো ভিডিঅ'ত আমি আপোনালোকক দেখুৱাই আছোঁ আৰু আপোনালোকে চাই যাব ভালদৰে হেল্ল' গাইজ তো আজি আমালোকে প্ৰায় এসপ্তাহমান মানে ৰানিং কৰিলোঁ আৰু আজি আমালোকে ফাইনেল লং জাম্প দিম মানে কোনে কিমান ফুট যাব চ' বহুতে আমাৰ কেণ্ডিডেট ইয়াত মানে এক্সেলেণ্ট মাৰি আছে চ' কেনেকৈ মাৰি আছে আপোনালোকে চাওক ভিডিঅ'টো সম্পূৰ্ণ চাব হা চ' চাওক এইবিলাক সকলোৱে হয় মানে ফৰেষ্ট গাৰ্ড ফৰেষ্টাৰ মানে সকলোৱে এপ্লাই কৰিছে চাওক বহু কেণ্ডিডেটে ইয়াত আহিছে চাওক লং জাম্প কিমান ওপৰত উঠে চাওক কৰিব তেনেহ'লে আপোনালোকে বহুত সফল হ'ব পাৰিব ফ্ৰেণ্ডসকল এনেকৈ আপোনালোকে মানে লং জাম্প মাৰিলে বহুত উপকৃত হ'ব ওপৰত উঠিবা যিমান পাৰিব ওপৰত উঠিবা চাওক এতিয়া মানে কি আপোনালোকে যিমান ওপৰত উঠিবা সিমানে আপোনালোকে মানে মাৰিব পাৰিব লং জাম্প আপোনালোকৰ বহুত ভাল হ'ব মানে যেতিয়া আপোনালোকৰ 30 বা 40 মিটাৰ দূৰৰ পৰা আপোনালোকে মাৰিব তেতিয়া বহুত লং জাম্পটো আপোনালোকৰ ভাল হ'ব ঠিক আছে ফ্ৰেণ্ডসকল প্ৰায় 30 মিটাৰ বা 40 মিটাৰ দূৰৰ পৰা মাৰিলে হ'ল বঢ়িয়া চাওক চিহ্নটো মানে ইয়াত ময়দা দিছে চাওক তো ফ্ৰেণ্ডসকল চাওক দুয়োধনে 20 ফুট মাৰি দিলে একেবাৰে 20 ফুট হয় ফ্ৰেণ্ডসকল চাওক 20 ফুট মাৰি দিলে
চাওক নেক্সট যোন কেনেকুৱা কিমান ফুট মাৰি আছে চাওক 16 ফুট মাৰিলে তো এতিয়া আহিব আকৌ এজন টাইগাৰ নেক্সট চাওক কিমান ফুট মাৰিলে তেওঁ মানে 18 ফুট এবাব কৰিছে কিন্তু তেওঁৰ হাতবিলাক পিছনে গৈছে সেইকাৰণে তেওঁৰ মানে 15 ফুট মান হৈছে ঠিক আছে কেনসেল হৈ গ'ল সো নেক্সট আহক চাওক কিমান ফুট মাৰি আছে সো বঢ়িয়া 16 ফুট 5 ইঞ্চি মাৰি দিলে ঠিক আছে ফ্ৰেণ্ডসকল সো নেক্সট আহক কিমান ফুট মাৰি চাওক ভালদৰে চাই ল'ব চাওক ওপৰত যিমান পাৰে ওপৰত উঠিব চাওক 16 ফুট 5 ইঞ্চি মাৰিলে চাওক কিমান মাৰে 16 ফুট 5 ইঞ্চি মাৰিলে সব প্ৰায় এক্সেলেণ্ট পাব এইটো 100% আমাৰ গ্ৰাউণ্ডত যিমান ল'ৰা মানে ৰানিং কৰি আছে বা লং জাম্প কৰি আছে সব সকলে এক্সেলেণ্ট পাব চাওক এই ল'ৰাটো কিমান মাৰি আছে টাইগাৰ সো চাওক বঢ়িয়া বঢ়িয়া একেবাৰে 20 ফুট মাৰিলে চাওক নেক্সট